নমস্কাৰ। তৃষ্ণা আখললৈ স্বাগতম জনালোঁ। আজি মই প্ৰথম এই ৰেচিপিটো লৈ আহিছোঁ আপোনালোকলৈ। আশা ৰাখিছোঁ মোৰ চেনেলটো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব। আজি মই এটি সুন্দৰ ৰেচিপি আপোনালোকক আগবঢ়াইছোঁ। কচ মাছৰ এটি ৰেচিপি। এয়া লৈছোঁ মই কচ মাছ। এয়া লৈছোঁ প্ৰথম মই কচ মাছ। ইয়াক মই সৰু টুকুৰা কৰি ল'ম। এয়া লৈছোঁ সৰু টুকুৰা কৰি লৈছোঁ। সৰু টুকুৰা হ'লে ইয়াত সহজতে মছলাবোৰ সোমাই যায়। কচ মাছত বহুত বেছি পৰিমাণৰ তেল থাকে, সেইকাৰণে আপুনি ইয়াক ফ্ৰাই নকৰি তেলত উপঙাই নবনাই আপুনি বেলেগ ধৰণে ইয়াক বনাব পাৰে। খুব এটি সুন্দৰ ৰেচিপি, খাবলৈ বৰ সোৱাদ লগা হয়। ইয়াত দেখিছে বহুত তেল থাকে। প্ৰথমে লৈছোঁ মই এয়া জিৰা গুড়ি। গোটা জিৰা মই গৰম কৰি নিজে পিচি লৈছোঁ। হালধি, সোৱাদ অনুযায়ী নিমখ, কেঁচা জলকীয়া 4টা, 2টা পিঁয়াজ কাটি লৈছোঁ। গোটা জিৰা ল'ব আপুনি আৰু গৰম কৰি নিজে পিচি ল'ব। বজাৰৰ গুড়া জিৰা কেতিয়াও নিদিব, খাবলৈ সোৱাদ নালাগে। মিঠাতেল, মই খুব কম পৰিমাণৰ দিম। জিৰা গুড়িখিনি নিজে পিচি লোৱা জিৰা গুড়ি হ'লে খাবলৈ বহুত বেছি ভাল লাগে আৰু এটা ধুনীয়া গোন্ধ ওলায় ইয়াৰ পৰা। বজাৰৰ পিচা গুড়ি, জিৰা গুড়ি কেতিয়াও নিদিব। প্ৰথমে জিৰা গুড়িখিনি আপুনি ভাজি ল'ব শুকানকৈ। এয়া দেখিছে। সোৱাদ অনুযায়ী নিমখ, হালধি, এতিয়ালৈকে যদি আপুনি বনাই খোৱা নাই, খাবচোন, বৰ ভাল লাগে। আৰু আপুনি এটা আলহীকো খুৱাব পাৰে। এটা নতুন ধৰণৰ ৰেচিপি বনাই যদি আলহীক খুৱায়, কেতিয়াও আপোনাক পাহৰি যাব নোৱাৰে। সকলোৱে আপোনাক বাহ দিব। এয়া মিঠাতেল মই বেছি পৰিমাণৰ নিদিওঁ, খুব কম পৰিমাণৰ দিম, কিয়নো কচ মাছত আগৰ পৰা বহুত বেছি তেল থাকে। বেছি তেল নিদিব। এয়া পিঁয়াজ, কটা পিঁয়াজ মই 2টা লৈছোঁ। আপুনি ইয়াতকৈ বেছি দিব পাৰে। পিঁয়াজ বেছি দিলে খাবলৈ বৰ ভাল লাগে। মই বৰ্তমান 2টাই লৈছোঁ, আপুনি বেছিও দিব পাৰে। কেঁচা জলকীয়াকেইটা ফালি লৈছোঁ। আপুনি যিমান পৰিমাণৰ জ্বলা খায় বেছিও দিব পাৰে, কিন্তু এই জলকীয়াটো বহুত বেছি জ্বলা, সেইকাৰণে মই কেৱল 4টাই দিছোঁ। এতিয়া গোটেইখিনি একেলগে ভালদৰে সানিব লাগিব। ইয়াত যাতে মছলা সকলোখিনি যাতে মিলি যায়, ভালদৰে মিক্স কৰিব লাগিব। তেল, মছলা, নিমখ, হালধি সকলোখিনি ভালদৰে মিক্স হ'লে ভাল, কিয়নো ইয়াক আপুনি পাছত যেতিয়া বনাই থাকিব, ইয়াক আপুনি লৰাব নোৱাৰিব। টিফিনত ভৰাই দিম মই। টিফিনত ভৰাই দিয়াৰ পাছত ইয়াক লৰাই দিব নোৱাৰিব, তল ওপৰ কৰিব নোৱাৰিব। সেইকাৰণে আপুনি প্ৰথমেই ইয়াক কেঁচা অৱস্থাতে ভালদৰে ইয়াক সানি ল'ব লাগিব। এই কামটো আপুনি হাতেৰে কৰিলেও বেছি ভাল হয়।
এতিয়া মই ইয়াক সানি অলপ সময় 2-3 মিনিট বা 5 মিনিট সানি থৈ দিব লাগে। ইয়াত দেখিছে মই বেছি তেল দিয়া নাই ইয়াত। যেতিয়া ই সিজিব তাৰ পৰা বহুত বেছি তেল ওলাব। ইয়াত দেখিছে মই এটা টিফিন লৈছোঁ। ঢাকন থকা যিকোনো এটা বাচন আপুনি ল'ব পাৰে, কিন্তু ঢাকন থাকিব লাগিব। ইয়াক এবাৰ বনাই খালে আপুনি কেতিয়াও পাহৰি যাব নোৱাৰিব। আকৌ নেক্সট বাৰ বনাই খাবলৈ মন যাব। মোৰ ফালৰ পৰা আপোনালোকক অনুৰোধ থাকিল মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে আৰু আহিবলগীয়া সকলো ন'টিফিকেশ্যন যাতে আপোনালোকে সহজতে পাই থাকে। এয়া লৈছোঁ মই এটা কুকাৰটো এটা চাইজৰ ল'ব যিটো বাচন আপোনাৰ এই কুকাৰটোৰ ভিতৰত সোমাই যায়। আৰু অলপ পৰিমাণৰ পানী দিছোঁ ইয়াত। বেছি পানী কেতিয়াও নিদিব। বেছি পানী দিলে পানীখিনি এই টিফিনৰ ভিতৰত সোমাই যাব। পানী সোমাই গ'লে খাবলৈ সোৱাদ লগা নহ'ব। এই কথাটো আপুনি ধ্যান দিব। এই কুকাৰৰ ভিতৰত বেছি পৰিমাণৰ পানী কেতিয়াও নিদিব। আৰু এনেদৰে মই ঢাকন মাৰি দিছোঁ। এতিয়া 10 মিনিট সময় আপুনি মিডিয়াম ফ্লেমত গেছ দিব। 10টামান চিটি মাৰিবলৈ দিব। 10 মিনিট ৰাখিব আৰু মিডিয়াম ফ্লেমত আপুনি গেছ ৰাখিব, গেছটো দিব। এতিয়া কুকাৰৰ ভিতৰৰ পৰা মই টিফিনটো এয়া উলিয়াই আনিলোঁ। আৰু গৰমে গৰমে আপুনি তলখিনিৰ ওপৰখিনি তলত লেটিয়াই দিব। তেতিয়া ইয়াত যিখিনি তেল আৰু মছলা তলত যিখিনি জাম হৈ আছে সেইখিনি ইয়াত ভালদৰে মিক্স হৈ যাব। কিন্তু এই কামটো আপুনি গৰমে গৰমে কৰিব লাগিব। তলখিনিৰ ওপৰত কৰিব, ওপৰখিনি তলত এনেদৰে কৰি দিব। এয়া দেখিছে এটা সুন্দৰ ৰেচিপি, খুব খাবলৈ সোৱাদ লগা হয়। আপুনি এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আশা ৰাখিছোঁ লাইক এটি কৰিব। এয়া দেখিছে তেল জমি আছে। ইয়াৰ পৰা মাছৰ পৰা কিমান বেছি পৰিমাণৰ তেল ওলাইছে মই তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। বহুত বেছি তেল ওলায় কচ মাছৰ পৰা। সেইবাবে আপুনি বেছি তেল ইয়াত ব্যৱহাৰ নকৰিব। আজিলৈ আহোঁ, পুনৰ লগ পাম তাৰ আশাৰে। ধন্যবাদ।